এটা ভিডিঅ' আজি মাঘৰ বিহু উৰুকা সকলোৱে মেজি ঘৰত অৰ্থাৎ ভেলাঘৰত ভোজ খোৱাত ব্যস্ত হৈ আছে। আমি এম বজাৰত ডিউটি কৰি আছোঁ। টাইম পাছৰ কাৰণে ভিডিঅ' এটা বনাইছে আমাৰ অভিলাষ হয় এইজন কচুকাটৰ অভিলাষ কছাৰী। কোনোবা যদি চিনি পায় কমেণ্ট কৰি জনাব। আৰু আমাৰ এজন এম বজাৰত নতুনকৈ জইন কৰিছে, নামটো হৈছে কি আছিলে বিশ্বজিৎ গগৈ। একেলগে যদি কোনোবাই চিনি পায় আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। কাৰণ আমাৰ বৰা মানে নতুনকৈ জেকেট এটা পিন্ধো বুলি ভাবিছে মানে এইটো ভাল লাগিছে। ল'ম বুলি ভাবিছোঁ। কেনেকুৱা লাগিছে? এই মজা লাগিছে। এইটো ৰেড কালাৰটো একেবাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু হেপী বিহু সকলোলৈকে। অঁ আমাৰ এম বজাৰ তৰফৰ পৰা সকলোলৈকে সকলো অসমৰ সকলো জনসাধাৰণলৈকে ভোগালী বিহুৰ বহু শুভেচ্ছা জনাইছোঁ। এইবাৰৰ মেজিৰ জুয়ে সকলোৰে মনত আশাৰ সঞ্চাৰ কঢ়িয়াই আনক। কিয়নো সমগ্ৰ অসমত যি অসমীয়া সম্প্ৰীতি এইবিলাক আছে সকলোৰে নাশ হওক, সকলোৰে শান্তি হওক, সকলোৰে কামনা কৰিছোঁ। আৰু আমাৰ এজন চিকিউৰিটি বন্ধ হ'বলৈ হ'ল নেকি ন লেডিজ ফ্ল'ৰ অকণমান নাচিম ৰ'বা। আমি বিহুৰ মাজতে অকণমান নাচিম হা। তাৰপিছত মই এই হেলমেটটো উলিয়াই লওঁ। হেলমেটটো উলিয়াই লোৱাৰ পাছত আমি তাত নাচ আমাৰ এনেকৈ বিহু আৰু হা। নতুন মাঘ বিহুৰ স্পেচিয়েল। এইটো মাঘ বিহুৰ স্পেচিয়েল, ঠিক আছে। মাঘ বিহুৰ স্পেচিয়েল আহি আছে। আমি ইয়াতে এনজয় কৰিছোঁ দেই। এইটো ভাল লাগিব। গাঁৱত নেপালে কি হ'ল, ইয়াতে এনজয় কৰিছোঁ। এনজয় বিহু বুলি এনজয়, ঠিক আছে। অ'কে আমি তোৰ কণীটো ভাঙিলে হৈ গ'ল দেই। আজিলৈ ইমানতে হ'ব।